Hello viewers, আমি আহি আছো ৰিপাব্লিক ডে অকেশনত কি খাবলে সৰস্বতী পূজা খাবলে মই কৈছো ৰিপাব্লিক ডে হেৰ সৰস্বতী পূজা খাবলে আজি ৰিপাব্লিক ডে আৰু সৰস্বতী পূজা দুইটা নহয় জানো এতিয়া ৰিপাব্লিক ডে সেলিব্ৰেশন হৈ গল এতিয়া হিচাপে সৰস্বতী পূজা খাবলে মই মানে তেওঁ কলো আমাৰ গাড়ী বাইক কিবা এটা ল'ব লাগিব তেওঁ মোক কি কৈছে শুনা কি ক'লে কৈ দিয়ক না চাই দিয়ক এয়া বোলে হেৰি চোৱা বোলে খোজকাঢ়িলে কি প্ৰফিট আছে খোজকাঢ়িবা ৱেট লছ হ'ব তোমাৰ বোলে প্ৰথম কথা 2 নম্বৰ কথাটো হৈছে বোলে আজি গাড়ীখন নাই পলিউশ্যন নাই তেল খৰচ নাই আৰু কি কৈছিলে হেৰি আৰু বোলে এটা ছোৱালী চাইছে সৰস্বতী বোলে কেমেৰা চেমেৰা লৈ আহিছে সৰু ল'ৰাটোৰ নিচিনাকৈ আৰু তেওঁ কৈছে কি ক'লা আৰু মই পাহৰিয়ে গ'লো ভালটো এক্সিডেণ্ট হোৱা ভয় নাই একদম বোলে RC টেনশ্যন নাই লাইচেঞ্চৰ টেনশ্যন নাই একোৱেই টেনশ্যন নাই ইমান আৰামত আহি আছোঁ আৰু একেলগে টাইম স্পেণ্ড কৰিবলৈ টাইম পাইছোঁ বোলে ইয়াতকৈ কি লাগে বোলে এতিয়া আমি পাই গ'লোহি ডেষ্টিনেশ্যন আহক ভিডিঅ'টো চাই থাকিব আমি ক'ত আহিছোঁ ন এতিয়া আপোনালোকক কৈ আছোঁ ভিডিঅ'টো এয়া হ'ল মা সৰস্বতীৰ ওচৰত সেৱা কৰিলোঁ ধূপ চাকি জ্বলালোঁ তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু তাৰপাছত ইয়াতে প্ৰসাদ কি ৰাজহুৱা ভনী যায় নেকি সেয়া এয়া যোন বা নমস্কাৰ দি দিয়ক ধুনীয়াকৈ মই ইউটিউবত ভিডিঅ' বনাই দিম সেই ইউটিউবত দি দিম মই এয়া মাটো বা লুকাইছে হাই লক্ষীপ্ৰিয়া বা হাই কলিতা দা হাই কৈ দিয়ক কলিতা দাই মোক 3 মাহৰ পৰা পাইছে ভাবক আৰু ফটা গেঞ্জি পাবলৈ আমাৰ সেয়া মাতাশ্ৰী সেয়া কনকলতা বাইদেউ সৌ মাখনি বা হাই এয়া ভণ্টি এয়া দীপা এয়া গোটেইখিনি সৈটো আকাশ সেয়া ছাৰহঁত বহি আছে গোটেইখিনি কাপোৰযোৰ পলিপা সৌ আহিছে কোন হেৰি উৰ্মিলা বাইদেউ চব ব্যস্ত বেলিবা অকমানিকে লুকাই গৈছে দেই টেকা বেলিবা উৰ্মিলা বাইদেউ সেয়া কেমেৰা আহিছে আমাৰ হোৱা কেমেৰামেন আহি আছে বৰ্তমান অকমান খোজটো ডাঙৰকে দিয়ক জিন্তু সেয়া আমাৰ পতাকায়ে প্ৰতিষ্ঠা দিৱস চলি আছে কলে হাঁহি দিয়ক ফুল আছে না ফোনটো বেলেগ আৰু দেই কলে হাঁহি দিয়ক ফটোশ্বুট চলিছে বাপেকে চবৰে গেলি পংকজ গেলি ফেশ্বন সৰস্বতী পূজা ফেশ্বন এয়া চলি আছে ৰিপাব্লিক ডে বুলি মানে ফল মূল বিতৰণ ফ্ৰুটছ মিঠাই চিঠাই বিতৰণ কৰিবলৈ আহিছে মানুহখিনিয়ে আৰু আপোনালোকক জনাওঁ যে এখন হৈছে মই সৰুৰ পৰা ইয়াতে থকা এখন স্কুল হয় আৰু ইয়াত মানে বহুত বেছি মৰম বহুত বেছি আছে আৰু বহুত আছে আৰু ইয়াত মানে এয়া মানে যিখিনি মানুহ আছে ন তেওঁলোক ফিজিকেলি হেণ্ডিকেপ হয় কিছুমান মানুহ আৰু এখন মোৰ দেউতাৰ প্ৰতিষ্ঠাপক হয় মানে দেউতাই এখন ফাউণ্ডাৰ ছেক্ৰেটাৰী হয় আৰু মা ইয়াতে স্কুলতে কৰে আৰু স্কুলখন উজনি অসম বিকলাংগ কেন্দ্ৰ মানে আপাৰ আছাম হেণ্ডিকেপ স্কুলখনৰ লগত মই বহুত এটেচ হয় কাৰণ মই অলমষ্ট 24 ইয়াৰ্ছ মানে 25 ইয়াৰ্ছ আৰু এইখন স্কুলতে কটাইছোঁ সৰুৰ পৰা ইয়াতে ডাঙৰ হৈছোঁ এইখিনি মানুহৰ লগতে ডাঙৰ হৈছোঁ আমি কোৱাৰ্টাৰত থকা ডাঙৰ হোৱা তো ইয়াত বহুত বেছি এটেচমেণ্ট আৰু নিজৰ সেইটো কাৰণে এইখন স্কুললৈকে আমি মানে আপোনাৰ সৰস্বতী পূজাটো চেলিব্ৰেশ্যন কৰিবলৈ আহিলোঁ আৰু ইয়াত এই মানুহখিনি বহুত বেছি মৰমীয়াল হয় আৰু সেইকাৰণে বহুত বেছি ভাল লাগে মাতু বাহঁত আছে লক্ষীপ্ৰিয়া বাহঁত আছে চবকে আপোনালোকক দেখালোৱে আৰু ইয়াত আমি কৰি আছিলোঁ মানে খানা খাই আছিলোঁ বহুত টেষ্টি খানা বনাইছিলে আৰু আশা কৰোঁ এই বিদ্যালয়খন বহুত বেছি আগুৱাই যাওক বহুত বেছি সেয়াই মাত্ৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ স্কুলখনৰ উন্নতি হোৱা মানে আমাৰ আৰু এই যিখিনি দেৱাংগ শিশু আছে তেওঁলোকৰ উন্নতি হওক তাৰে কামনা কৰোঁ এতিয়া আমি গৈ আছোঁ ঘৰলৈ আৰু এতিয়া কওঁ কেইটামান কথা যে যিখন আমি স্কুলৰ পৰা আহিলোঁ সেইখন আছে JDSG কলেজৰ পিছফালে
আৰু সেই কলেজখনৰ পিছফালে যিখন স্কুল মানে বহুত বেছি ভাল লাগিব আপোনালোকৰ আহিব কেতিয়াবা সময় পালে তাত মানে কি আৰু যদিও মানে বহুত ধুনীয়া আৰু হেণ্ডিকেপ মানুহখিনি আছে কিছুমান সৰু সৰু ল'ৰা ছোৱালী আছে মৰম লাগিব সিহঁতৰ লগত আমি হোলী খেলোঁ বাৰ্থডে চেলিব্ৰেশ্যন কৰোঁ মানে আমি মই যিহেতু তাতে জন্ম মোৰ ভণ্টি তাতে জন্ম আমি কোৱাৰ্টাৰতে থকা তো ইয়াত মানে মানুহখিনি অন্তৰখিনি বুজি পাওঁ বহুত বেছি খোলা অন্তৰৰ মানুহ হয় আপোনালোকো আহিব কেতিয়াবা ভাল লাগিব ইয়াত থকা বাহঁতে বহুত বেছি মৰম কৰে দাদাহঁতে বাহঁতে ভাইটি ভণ্টি আৰু ইমান দেৰি এই ভিডিঅ'টো চোৱাৰ বাবে ভাল লাগিলে আৰু সময় পালে আহিব বিকলাংগ স্কুললৈ আৰু ইয়াতে কৈ ইয়াতে মোৰ এই সৰু ভিডিঅ'টো সমাপ্ত কৰিলোঁ